ঘৰৰ পৰা দি পঠা মৰমতে মাছ অলপমান গৰম কৰি লওঁ। মায়ে দি পঠাইছে মাছ প্ৰথমে দাংবডি ভাজিখিনি বনাই লওঁ, তাৰপিছত জিকা আৰু মাছৰ আঞ্জাখন বনাব পাৰোঁ। ঘৰৰ পৰা আৰু কি কি দি পঠাইছে তাৰ এটা আনবক্সিং ভিডিঅ' আপোনালোকক দেখাই লওঁ। ভাজিখিনি বনাই এটা দি পঠাইছে আম, এগিলাচ গাখীৰ, কাটি গাখীৰ, ঘৰৰ গাখীৰ আৰু দি পঠাইছে এয়া হ'ল খৰিচা টেঙা চাগে, আৰু এয়া হ'ল খাৰলি, আৰু এটা মৌচুমী টেঙা, আৰু গোল নেমু, এটা আপেল, আৰু এটা মষ্ট স্পেচিয়েল বস্তু আছিলে পাহৰি গৈছিলোঁ ক'বলৈ, সেইটো হ'ল ৰুটি। মৰমত মায়ে ৰুটি দি পঠাইছে। ফাইনেলি ভাজিখিনি হৈ গ'ল, ফাইনেলি ভাজিখিনি হৈ গ'ল। এইখিনি কাঢ়ি আজৰি কৰি লওঁ। থবলৈ বাচন নাই। এইখিনিতে কোনোবা যদি সদায় ব্যক্তি চাই আছে মোৰ ভিডিঅ', তেন্তে কোনোবাই কাবু কৰি গৈছোঁ, অলপ বাচন বৰ্তন মোৰ ৰুমত বহুত প্ৰয়োজন আছে, বস্তু থ'বলৈ বাচন বৰ্তন নাই। প্লিজ মোক কৈ বাচন বৰ্তন মোক গিফ্ট দিয়ে যেন। এইটো হৈছে অসমৰ পৰিৱেশ। ধুনীয়াকৈ বনাই গ'ল। ঘৰৰ পৰা মৰমত মায়ে দি পঠোৱা বস্তু কেইটা হ'ল এইকেইটাই। আজিলৈকে খায়ে আছো। আজিলৈকে খায়ে আছো, ৰাতিও খাম, গধূলিও খাম। আলু আৰু জিকা ধুনীয়াকৈ সিজি গৈছে, আৰু এতিয়া মাছটো দি দিম।
বাকী থাকক লাইন খাব এতিয়া অলপমান পানী দি পিনে অকণমান দেৰি ঢাকি দিম এতিয়া লৰাই মেলি নিদিওঁ অলপ দেৰি ঢাকি দিওঁ তাৰপিছত আদা নহৰু পেষ্টটো দিম বাকী মছলা কি আছে চাওঁ দিম চাগে আদা নহৰু পেষ্ট যিহেতু আছিলে বেলেগ মছলা দিব ইচ্ছা নাছিল তথাপিও কি দিওঁ চাই লওঁ মিৰ্চেটো নালাগে মিট মছলা নালাগে গৰম মছলা নালাগে জিৰা পাউডাৰটো ধনিয়াটো অলপ অলপ দি দিওঁ জিকা আৰু মাছৰ আঞ্জা যিহেতু অলপমান টেঙা নহ'লে আঞ্জাখন টেষ্টি মই কৰিছোঁ চ' গতিকে অলপ নেমু চেপি দিয়া যাওক মাছ অলপ ধনিয়া বেছি নাই চব অলপ দিছোঁ কালাৰটো উঠা নাই গতিকে অলপমান মিৰ্চি পাউডাৰ দি দিওঁ বেছি নহয় অলপমান পেটৰ কাৰণে বেয়া তথাপিও অলপমান দি দিওঁ কালাৰটো কাৰণে দি দিওঁ আদা নহৰু পেষ্ট এতিয়া অলপমান নেমু ৰস চাপি দিওঁ তাৰপিছত ধুনীয়াকৈ ঢাকনা মাৰি গেছটো কমাই দিওঁ কামৰ সময়ত কাম বাকী সময়ত মুখ বন্ধ ষ্টেপল মাৰি মুখ বন্ধ কৰা যাওক গতিকে ঘৰত থাক কিতাপ পঢ়ি থাক উল্টা পুল্টা কৰিবি থাপৰ দিম থাপৰ গোন্ধ ক'বলৈ একদম ভাত নাই বাহিৰলৈকে মন বনাইছে পূৰা একদম বাহিৰলৈকে মন বনাইছে গোন্ধ বাকী তো ইয়াৰ বেছি বিৱৰণ নিদিওঁ আপোনালোক গুড়া পানী পৰি আপোনালোকৰ অৱস্থা বেয়া হ'ব চ' আঞ্জাখন আপোনালোকে চাই ৱাও পাৰফেক্ট গোন্ধ গোন্ধ ধুনীয়া আহিছে মাছটো বেছি লৰাই দিব নোৱাৰি ভাগি যাব গতিকে সিহঁতকে অলপ লৰাই থাকিব লাগিব মাছটো মাছ ভাগে থাকক ভৰ মাৰি আছে ফেনৰ হাৱাটোৰ অৱস্থা বেয়া ইয়া যাওঁ অৱস্থা বহাই দিয়া ফালে নহ'বা যাবগৈ তো অলপমান আপোনালোকক টেষ্ট কৰি চাব দিলোঁ অলপ টেষ্ট কৰি চাওক কেনেকুৱা হৈ যায় আপোনালোকক অলপমান টেষ্ট কৰিব দিছোঁ কোনে টেষ্ট কৰে টেষ্ট কৰক নিমখৰ পৰিমাণটো এতিয়া মই ধৰিব পৰা নাই বৰ্তমান
যিহেতু প্ৰথমে নিমখ সৰহ হৈছিলে, যদিও নেমু দি দিয়াৰ পিছত নিমখটো কাটি অলপ জোখ লাগিব বুলি ভাবিছোঁ, কিন্তু নেমুৱে বেছি নিমখ কাটি পেলাই, গতিকে নিমখৰ সোৱাদটো কমিব যেন লাগিছে অলপ। গতিকে চাওঁচোন কি হয়। তো বেছি টুটিলে নকওঁ, ইমানটোৱে জোখৰ হ'ব। বাছ, আৰু ৰুটি আৰু মাছৰ আঞ্জাৰে অলপমান খাই টেষ্ট কৰি চাওঁ। অলপমান জলক চেষ্টা কৰি অলপমান দাংবডি ভাজিও ল'বলৈ চেষ্টা কৰিম। আৰু মৰমতে মায়ে ঘৰৰ পৰা দি পঠিওৱা ৰুটি, মাৰ মৰমবোৰ যেনেদৰে মোলৈ বহুত, ঠিক তেনেদৰে ৰুটিও গৰম গৰম হৈ আছে, মৰমতে গৰম হৈ আছে ৰুটি এতিয়াও। চ' থেংক ইউ ছ' মাছ মা। ভিডিঅ'টো বাই আপোনাক দেখাই দিব, গতিকে দূৰৰ পৰা থেংক ইউ মা, বহুত বহুত থেংক ইউ। ইয়াৰ লগত এটা বস্তু কমি আছে, পিঁয়াজ 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 ক'ত 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 সৰু চাইজৰ নাই, ক'ত 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 ইয়াকে কাটি থওঁগৈ। বাছ এতিয়া পাৰফেক্ট হৈছে, এতিয়া খোৱা আৰম্ভ কৰি দিম। মই বনাই থোৱা টেষ্ট কৰা নাই, যিহেতু এতিয়া টেষ্ট কৰোঁ, কি হয় মই আপোনালোকক জনাই আছোঁ। ৰিয়েলি সকলোখিনিয়ে বহুত পাৰফেক্ট হৈছে। জ্বলাৰ পৰা নিমখ, টেঙা, মানে একদম পাৰফেক্ট কম্বিনেশ্যন, ধুনীয়া হৈছে বুলি ক'ব লাগিব। যদি মই মিছা কৈছোঁ, কোনোবাই ওচৰৰ পাছৰে যদি মোৰ ভিডিঅ' চাই আছে, অতি শীঘ্ৰে আহক আৰু টেষ্ট কৰি যাওক, যদি মই মিছা কৈছোঁ। অলপমান মাছৰ লগত খাবলৈ চেষ্টা কৰিম। এই চাইড চাইড ডিঙি টাইম ধৰিবি দেই। এতিয়া টাইটখিনি গুচাই লওঁ। সৰু ল'ৰা যিহেতু ভয় লাগে ডিঙিত কাঁইট লাগি যায় বুলি, গতিকে মাছ আৰু আলু এতিয়া অলপ আকৌ আমালৈ বহুত বহুত মৰম আৰু ভাল পোৱা মা, থেংক ইউ ছ' মাছ। আপুনি ইমানখিনি কষ্ট কৰি মোলৈ ইমান দূৰৰ পৰা মানে ৰুটি পঠাই দিয়াৰ বাবে, আৰু থেংক ইউ। আপোনালৈ মৰম ভাল পোৱা সদায় থাকি যাব, মোৰ সদায় আছে আৰু সদায় থাকিব। থেংক ইউ ছ' মাছ, লাভ ইউ মা। ৰুটি খাই লোৱা, তাৰপিছত আপোনালোকক লগ পাই আছোঁ, আৰু কিছু কথা আপোনালোকৰ আগত অৱগত কৰিব আছে। চ' ধৈৰ্য ধৰক, আৰু ইমানখিনিলৈকে যদি মোৰ ভিডিঅ' চালে তেন্তে লাইক এটা কৰিবলৈ একদম নাপাহৰিব। আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে খাই গৈ আজৰি। বহুত ঠাণ্ডা পৰিছে আমাৰ ফালে, আৰু আপোনালোকৰ ফালে কেনেকুৱা হৈছে অৱস্থা, চ' কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'ৰ মাজতে বহুত ইম'চনেল কৰিছিলোঁ ঘপকেনে, যিহেতু বহুত দিন ঘৰত যাব পৰা নাই, আৰু
যিহেতু আনকুৱা আৰু ঘপকৈ ইম'চনেল হৈ যাওঁ কিছুমান কথা ভাবি চ' বেয়া পাব নালাগে আৰু মই আজি এখন শ্বৰ্ট ফিল্ম দিছোঁ মোৰ চেনেলত লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু চোৱাসকললৈ অশেষ ধন্যবাদ আৰু যদি কোনোবাই নোচোৱাকৈ আছে তেন্তে অতি সোনকালে যাওক আৰু শ্বৰ্ট ফিল্মখন উপভোগ কৰক আৰু নতুন নতুন শ্বৰ্ট ফিল্মৰ বাবে চিন্তা কৰা হৈছে অতি সোনকালে আহি থাকিব পৰিস্থিতি অলপ সুচল হ'লেই নতুন নতুন চিনেমাৰ বাবে চিন্তা চৰ্চা কৰিম চ' ইমানখিনিয়ে বেছি কথা নকওঁ কিন্তু যদি চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু নতুন যদি চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু ভালে থাকক কুশলে থাকক তাৰে কামনাৰে আজিলৈ বিদাইছোঁ জয় অসম